নমস্কাৰ, মই শেৱালী বৰুৱাই মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি কৃষ্ণৰ জন্মাষ্টমী হিচাপে দিনটো নামঘৰত থাকিলোঁ আৰু গধূলি সময়তো নাম গাবলৈ আমি নামঘৰত বহিছোঁ। গোপিনীয়ে হওক পুৰুষ মহিলা উভয়ে আহিছে চববিলাক। এনেকুৱা এটা দুৰ্গন্ধময়ী পৰিৱেশ নলাৰ পৰা আহিছে। এইখিনি ঠাই বাৰু আমাৰে নহয় জানো, আৰু নামঘৰটো আমাৰে হয়, ৰাইজবিলাকো আমাৰে হয়, ওচৰ চুবুৰীয়াই হয়। নালাত এনেকুৱা বস্তু পেলাই হয়তো লগালগ গোন্ধটো অহা নাছিলে, কিন্তু তাৰপিছতে যে আজি বৰষুণ জাক দিলে, তাৰপিছত গোন্ধত থাকিব নোৱাৰি গোপিনীসকলে নাকত গামোচা ল'বলগীয়া হৈছে। কি কাৰণত? এইটোতো আমাৰে হয়, নামঘৰটো আমাৰে হয়, ঠাইখিনি আমাৰে হয়। আমি এইখিনি চাফ চিকুণ কৰি ৰাখিব নোৱাৰোঁনে? ড্ৰেইনত বস্তু পেলোৱাতকৈ আমাৰ ঘৰত ধুনীয়াকৈ ঘৰৰ পৰা জাবৰ জোঁথৰ নিবলৈ আহে, পইচা পাতিও দিব নালাগে। কিয় আমি ভালকৈ থ'ব নোৱাৰোঁনে বাৰু? আৰু যদি কোনোবাই নাজানি পেলাইছেও, এতিয়াৰ পৰা সেইখিনি যাতে নকৰে সকলোকে অনুৰোধ কৰিছোঁ। এইবিলাক আমাৰে ঠাই, আমিয়ে ভালকৈ ৰাখিব লাগিব। আমি যদি চাফ চিকুণ কৰি নাৰাখোঁ, ইয়াত কোনেও চাফা চিকুণ কৰিবলৈ কোনেও নাহে, কাৰণ আমাৰ ঠাই আমি চাফ চিকুণ কৰিব লাগিব। আমি ৰাজহুৱা বস্তু, ৰাস্তা ঘাট, নলা নৰ্দমা আমি চাব লাগিব যে কোনে কি কৰিছে। কাৰণ দুই এজনে হয়তো কামটো কৰিছে, কিন্তু গোটেই মানুহে দুৰ্গন্ধময় পৰিৱেশ এটাত থাকিবলগীয়া হৈছে। কিয়? এইবিলাকে জানো আমাক অপকাৰ নকৰিব? সেইকাৰণে আমি এইবিলাকৰ পৰা আঁতৰি থাকিবলৈ আমি নিজে সজাগ হ'ব লাগিব। কাৰণ সেই নামঘৰটো আমাৰে হয় আৰু মানুহখিনিও আমাৰে হয়। আমি যদি নিজে নিজে সজাগ হওঁ, যোনে পেলাইছে তেওঁ আজি হয়তো গম পোৱা নাই, কালিলৈ গম পাব যে নলাত বস্তু পেলাব নালাগে। কাৰণ এতিয়া মানুহবিলাকে অকণমান সজাগ হৈছে, সচেতন হৈছে, আৰু সকলোৱে হওক তেনেকুৱা। কাৰণ আমি যিহেতু ৰাস্তাৰে গৈছোঁ, ৰাস্তাটোত যদি জাবৰ অকণমান আছে দলিয়াই থৈ গৈছোঁ, এইটো স্বভাৱ জানো ভাল জানো? আমাৰ নিচিনা মানুহেতো কৰিছে। এইটো যোনে দেখে নহয়, যোনে দেখে উল্টাই কৈ দিব লাগে। মই কিন্তু এইবিলাক কথাত মাত মাতোঁ, কাৰণ ঘৰখন যেনেকৈ আমি চাফ চিকুণ কৰি ৰাখিবলৈ প্ৰত্যেকে চেষ্টা কৰোঁ, যিমানখিনি পাৰোঁ, ঠিক এই ৰাজহুৱা বস্তুবিলাকো আমাৰে হয়। আমি দুৰ্গন্ধময় পৰিৱেশত আমি থাকিব নালাগে। আমি দুৰ্গন্ধময় পৰিৱেশত যদি আজি কটাওঁ, আমাৰ নানানটা বেমাৰ, নানানটা অসুখ হ'ব পাৰে, আৰু আমাৰ পিছৰ প্ৰজন্মক আমি কি শিকাম? যদি আমি ভালকৈ ৰাখোঁ ৰাস্তা ঘাট, নলা নৰ্দমা, নিজৰ নামঘৰ, নিজৰ পদূলি, তেতিয়া আমাৰ পিছৰ প্ৰজন্মই নিজে নিজে বুজি পাব যে এইবিলাক বস্তু কেতিয়াও বেয়া কৰিব নালাগে। আমি দেখি শুনি যদি মাত নামাতোঁ, কোনেও এইবিলাক কথাত কিছুমানে গুৰুত্ব নিদিয়ে, যিবিলাকে পেলাই থাকে। সেইকাৰণে আমি দেখিলে মাত মাতিব লাগে, কাৰণ ৰাজহুৱা বস্তুত কেতিয়াও অন্যায় কৰিব নাপায়। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে আহক আৰু আগবাঢ়ি আহক, আৰু কোনোবাই যদি তেনেকুৱা কাম কৰিছে দেখা পায়, লগালগ কৈ দিয়ক, বুজাই দিয়ক যে এইটো কাম নকৰিব, গোটেই মানুহখিনিৰে অসুবিধা হয়। সেইকাৰণে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, মাত মাতক আৰু চাফ চিকুণ কৰি ৰাখক। নমস্কাৰ, ধন্যবাদ।